Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্যটা ব্লগলৈ স্বাগতম জনাইছো। আজি মই গৈ আছো ডিস্ট্ৰিক্ট গোলাঘাটত অৱস্থিত যোগীবিললৈ। গতিকে বলক পলম নকৰি ব্লগটো আৰম্ভ কৰো। মই গৈ আছো যোগীবিললৈ। আজি এটা বিৰাটেই ধামাকা ব্লগ হ'বলৈ গৈ আছে। সকলোৱে ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। Hasilo khamita khumoroni loranite okasumi khoni monere ubutisa loranire gitika Hasilo khamita khumoroni loranite okasumi khoni monere ubutisa loranire gitika Poriya boriya se jana bukuru mere bhora khurare shruti dhara abege bhora mur chona khasilo khamita khumoroni loranite okasumi khoni monere So guys, অলপ সময় যাত্ৰা কৰাৰ পাছত এয়া মই পাইছোহি বিৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাটতে অৱস্থিত। আজি ঘৰৰ পৰা অহাই দেৰি হ'ল, সেয়ে মই সাধনী কলাক্ষেত্ৰখন আপোনালোকক দেখাব নোৱাৰিম। পাছত পাৰিলে দেখাবলৈ মই চেষ্টা কৰিম। আৰু এইখন হৈছে PM শ্ৰী কেন্দ্ৰিক বিদ্যালয় সাধনী কলাক্ষেত্ৰৰ ওচৰতে আছে। বেছি দূৰ নাই আৰু যোগীবিল পাবলৈ আৰু 10 মিনিট মান লাগিব। সো চাই যাওক আপোনালোকে। এতিয়া দোকানত সোমাম, তাত খাবলৈ দুটামান খোৱা বস্তু লৈ লওঁ, নহ'লে এনেই থাকি আমনিও লাগে দিয়কচোন। আহি থাকোঁতে এইখিনিতে দোকান এখন পালোঁ, ইয়াতে এতিয়া কিনি লওঁ। এয়া লৈ ললোঁ চিপছ, চকলেট, বিংগো। ফাইনেলি পাই গ'লোহি যোগীবিল। এই যোগীবিল খুমটাই সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱে 2019 চনৰ 26 জানুৱাৰীৰ দিনা শুভাৰম্ভ কৰিছিল। এতিয়া মই কাষতেই বহি থকা আণ্টিজনীৰ পৰা টিকেট লৈ লওঁ। ইয়াত আকৌ বিনা টিকেটত ভিতৰলৈ সোমাব নিদিয়ে দেই। এয়া লৈ ল'লোঁ 20 টকীয়া টিকেট। এতিয়া গৈ থাকোঁ ভিতৰলৈ। এইখিনিতেই গাড়ী ৰখোৱা হয়। যোগীবিলখন হৈছে বনভোজ স্থলী। ইয়াত বনভোজ খাবৰ বাবে ধুনীয়া প্লেচ বুলিয়ে ক'ব পাৰি। এই যোগীবিলখন মই জনামতে বিশেষকৈ মাছ আৰু পদুম ফুলৰ বাবে বিখ্যাত। তাৰ উপৰিও পৰিভ্ৰমী চৰাই আহে আৰু খৰালি ছিজনত শেৱালি হাঁহৰ সমাহাৰ ঘটে। এই সকলোবোৰ মিলি এক সৌন্দৰ্যৰ ৰহণ সানে। ইয়াত আকৌ এজনী প্ৰকাণ্ড মাছ আছে, আপোনালোকক দেখুৱাম দেই। প্ৰকাণ্ড মাছজনী হৈছে এইজনী। আচলতে এই বিলখনত এজনী ডাঙৰ মাছ আছে, তাৰেই চিহ্ন এইটো।
গাইজ ইয়াত মই এটা ৰিয়েল ডাইনছৰ দেখিলোঁ এইটো দেখিছেনে কিন্তু জীৱিত নহয় দেই আৰু এইখন হৈছে যোগীবিলৰ মেইন ব্ৰিজখন প্রাণতে তুমি অঙ্কিতা দুচকু তোমাক আকো উশাহৰে গহন তোমাৰে ছবিতে আবিৰ খানো প্রাণতে তুমি অঙ্কিতা দুচকু তোমাক আকো তুমি দিলা 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 এইখন দেখিছেনে আমাৰ জাতীয় পতাকাখন কি সুন্দৰকৈ থৈছে এনেধৰণৰ কিছুমান দৃশ্য দেখিলে মনটো ভাল লাগি যায় নহয় জানো মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা অলপ সময় ইয়াতেই থাকি ময়ো মনোৰঞ্জন ল'লোঁ আৰু লগতে আপোনালোককো যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যোগীবিলৰ পৰা আহি এতিয়া হোটেলত সোমাব লৈছোঁ ইয়াতেই কিবা এটা খাই লওঁ তাৰ পাছত ঘৰমুৱা হ'ম পৰশৰ মতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ এতিয়া ঘৰলৈ গৈ আছোঁ আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰি পুনৰ এটি নতুন ব্লগৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ সুৰভি বৰা ব্লগটো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ব্লগ পাই থাকিবৰ বাবে তলত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব চ' গাইজ আজিলৈ বাই বাই